এইটো মৰিগাঁও কোৱালিটিৰ ওচৰত, কোৱালিটি হোটেলৰ ওচৰত এটা ল'ৰা এটাই ডেণ্টাল কিনি এঠাজাতীয় বস্তু হয়, ড্ৰাগছ হয়, তেনেকৈ খাই আছে। কি খাই আছে এইটো? হা কি এইটো? এইটো এয়া কিবা এটা খাইছোঁ মই। কি ডেণ্টাল। কিয় ডেণ্টাল কিয় খাব লাগে? ডেণ্টালটো কিয় খাব লাগে চাওঁ? এইটো চাওঁ কোনে দিছে এইটো? কোনে দিছে? কোনে দিছে এইটো? এইটো অঁ এইটো এয়া দোকানত কাষ্টমাৰ আহে। কোনখন দোকানত দিছে বলচোন? কোনখন দোকানত দিছে এইটো? এইটো অঁ ক'ত কিমান কিমান লয়? দামে কিমান এইটো? এইটো 30 টকা। পইচা লৈ কিনে এয়া কৈ থাকা নেকি? পইচা যে মানুহৰ পৰা খুজি খুজি লওঁ, হা? পইচা যে মানুহৰ পৰা খুজি লওঁ এইটো কাৰণে লওঁ নেকি? নাই এইটো এইটো লাগি ল'ম। এইটো কাৰণে পইচা লৈ কিনে কিবা খাব লাগে নে ডেণ্টাল কিনিব লাগে? নাই এইটো পইচা ৰাখি থৈ দিওঁ। ক'ত ৰাখি থৈ দিয়? হা এয়া পইচা দেখিলে মানে চকু দি তো সেইকাৰণে কিনি দিয়? হা পইচা কিমান আছে চাওঁ? পইচা নাই, পইচা নাই, পইচা নাই। পইচা মানুহৰ পৰা খুজি কিনে পইচা খুজি কিনে এয়া কৰে। কোনটো দোকানৰ পৰা কিনিছিলে? কোনটো দোকানৰ পৰা? কোনটো দোকানত কিনিছিলে? দোকানটো বলচোন। দোকান অঁ নাই এইটো দোকান এতিয়া মানুহ কাষ্টমাৰ বেচিছে। এয়া যে ইয়াতো বন্ধ কৰি দিম, এইটো বন্ধ কৰি দিম। বন্ধ কৰি দিওঁ। বন্ধ কৰি দিলে ভাল হয়। পইচা খুজি কিনে এয়া খাই থাকে। নাই নিচা নালাগে। নিচা নালাগে যদি খাইছ কেলে তই? চাই এনেকৈ হৈ গৈছে আৰু। কি ৰাতিপুৱা কি খালি? মই ৰাতিপুৱা পৰঠা খাইছোঁ। ঘৰ ক'ত? মোৰ ঘৰ আগত মৰিগাঁও আছিল। এয়া নীলমপুৰ আছিলোঁ। নীলমপুৰৰ পৰা এতিয়া মোক পঠাই দিছে টাউনত থাক। কোনে পঠাই দিছে? থাকি মানে বল পুলিচৰ থানাত বল। আৰু কোন আছে খাব? কি কোনে খায়? এইটো দোকান কোনটো দোকানৰ পৰা কিনিছ? এইটো কোনেও নাখায়। এইটো কোনটো দোকানৰ পৰা কিনিছ? এইটো নাখায়। এইটো কোনটো দোকানৰ পৰা কিনিছ? আচ্ছা আৰু আছেনে? নাই পকেটত আৰু নাই। আৰু আছেনে? কি আছে? একো নাই। এই বস্তুটো কোনটো দোকানৰ পৰা কিনিছ? কোনটো দোকানৰ পৰা কিনিছোঁ? সেইবিলাকে কিনিছোঁ। বলচোন দেখাই দিবি। দেখাই দিবি। নাই আপুনি যাওক। মই চিনি নাপাওঁ দোকানটো, মোক দেখাই দিবি, মই এটা কিনিম। বলক। নাই বলক মই কিনি দিম বলক এটা আপোনাক। বলক কোনটো দোকানত কিনি দিছে? নাই এইটো আপুনি চাইছে আৰু বস্তুটো নহয়, এইটো গম পাইছোঁ, এইটো চাইছোঁ। কোনটো দোকানত পায় সেইটোতো মই নাজানো। কোনটো দোকানত পায়? কোনটো দোকানত দিছে? দোকানত সেইবিলাক পায়। কোনফালে? সেইবিলাক পোৱা যায় আপুনি দোকানত। এইটোতো কোনটো দোকানত পায়? এটা নাই মই এইটো ধৰক আপুনি চাই আছে না। এতিয়া আপুনি লাগিলে কওক, কিবা কাৰণত লাগিলে কওক, লগাই দিব আৰু। কোনটো দোকানত পায় এইটো? কোনটো দোকানত পায় এইটো? কোনটো দোকানৰ পৰা লৈছে? এইটো লৈছোঁ, সেইবিলাকে লৈছোঁ। কোনটো দোকানত? কি নাম দোকানটো? কি নাম? নাম নাজানো। নাম দোকান দেখাই দিব বলক মোৰ দোকানটো। নাই। দোকানটো দেখাই দিব। দোকানটো দেখাই দিবি। এটা আপুনি চাইছে। পইচা দিম মই পইচা দিম বলক, কিবা এটা খুৱাই দিম মই। মই নাজানো। পইচা লয়, খুজি পইচা লৈ এয়া কিনি খায়। দোকানত এইটো ইহঁতক বন্ধ কৰিলে আপোনাৰ দোকানো বন্ধ কৰিব লাগিব।
বলক হা বলক ক'ত দোকানত যাম বলক হা দোকানত যাম বলক হা চলক বলক আহক আহক। মই গৈ আছোঁ ট্ৰেফিক পইণ্টৰ ওচৰত ট্ৰেফিকজনৰ পৰা সহায় ল'ম খুৰা এই দুজনমান ব্যক্তি আছে পইচা তোলে ঠিক আছে আপোনাৰ এই ব্ৰেণ্ডেড কিনি খায় এতিয়া মই এতিয়া আহি আছোঁ মৰিগাঁও থানালৈ চাওঁ কি ৰেছপন্স দিয়ে আগত মৰিগাঁও থানাত আৰু ইয়াৰ পিছততো মই ঘূৰিব নোৱাৰোঁ মাত্ৰ কৈ দেখাইহে দিব পাৰিম পিছত আৰু মোৰ লগত কিয় প্ৰব্লেম হ'ব নেকি কাৰণ এটা পুলিচবিলাকে এটা পিছত এটা কোনোবা এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱা মানুহটোক যদি কিবা ক'ব যায় হেল্প কৰিব যায় তাক আটকাই থৈ দিয়ে গতিকে চাওঁ কি হয় কাৰণ এনেকৈ খোৱা মানুহবোৰৰ কাৰণে মহিলাবিলাক সুৰক্ষিত নহয় গতিকে মই জনাব আহিছোঁ এতিয়া কি হয় চাওঁ কি একশ্যন লয় মই মৰিগাঁও থানাত গ'লোঁ থানাত গৈ কিনে অ' চি ছাৰৰ কথাখিনি জনালোঁ অ' চি ছাৰে কৈছে চাম বুলি কিন্তু মোৰ মানে যিটো কমেণ্ট দিছে চাম বুলি কিন্তু ইমান সন্তোষজনক হোৱা নাই তথাপিও এটা অনুৰোধ প্ৰশাসনলৈ যাতে এনেকুৱা ধৰণৰ বিষয়বোৰৰ ওপৰত চকু দিয়ে কাৰণ আজিকালি নাৰীবোৰ মানে কি ক'ব আৰু মানে নাৰীবোৰ সুৰক্ষিত নহয় এনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা যদি কিবা কাৰণত হ'ব নলগীয়া ঘটনা হয় গতিকে প্ৰশাসনে চকু দিব আৰু এনেকুৱা ধৰণৰ মোৰ এটা বেয়া লগা কথা কি যিজন ব্যক্তি মানসিকভাৱে সুস্থ নহয় সেই ব্যক্তিজনে এজন দোকানীয়ে এই এনেকুৱা ধৰণৰ বস্তু বিক্ৰী কিয় কৰিছে 30 টকা লগত পইচা দিয়ে তেতিয়াহ'লে বহুত চাই চিতি কিনে দিব আপোনালোকৰ পইচাটো যাতে কোনোবা বেয়া কামত ইউজ নকৰে কাৰণ যদি কাইলৈ এনেকুৱা ধৰণৰ ব্যক্তি এজনৰ কোনোবা নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰে তেতিয়াহ'লে বহুত শুনি থাকোঁ তো তেনেকুৱা তেতিয়া ভাল নালাগিব গতিকে আমিও সজাগ হ'ব লাগিব চাওক আৰু এই ভিডিঅ'টো সকলোকে চবেই শ্বেয়াৰ কৰক যাতে এনেকুৱা ধৰণৰ ঘটনাবোৰৰ ওপৰত সজাগ ৰাইজে চকু দিয়ে আৰু এনেকুৱা যদি নহয় তাৰ বাবে লক্ষ্য ৰাখক ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব ধন্যবাদ